আজি বৰ গৰম পৰিছে দেই। এই গৰমৰ দিনকেইটা আহিলে আৰু এই গৰমৰ দিনকেইটা যে মই বৰ অশান্তি পাওঁ দেই। ফুলেশ্বৰী আছনে? আছো পাছফালে চোৱা। আইও কি কৰিছ হয়? এই হেৰি কি বুলি কয় টিফিনটোতে টোপোলা ভাত আছে, আমাৰ বোৱাৰীয়ে বনাইছিলে, খাবি ল। আইও বোৱাৰীয়ে বনাইছিলে নে? ইয়াত গছতললে হেৰি ভিতৰত বৰ গৰম পৰিছেনে? তাকে ইমান গৰম পৰিছে বোলো। হেৰি কি বুলি কয় গৰমৰ দিনকেইটা আহিলে আৰু মই সেই ভাতকেইটা খাই লৈ পেলাই তামোলখন খাই পেলাই গছতলত বহি আছো বুজিছনে? তামোলখন খাই ল দে। ইমান গৰম পৰিছে, মোৰ চিন্তাহে হৈছে আৰু বুজিছ ফুলেশ্বৰী। এইবাৰ কেনেকেনো খেতি কৰিম আৰু অকলে হেৰি বোৱাৰীও ইমান খেতি সেইবোৰ নাজানে নহয়। মই অকলে নামিব লাগিব আৰু পথাৰত। তহঁতেও গৈ মেলি সহায় কৰি দিবি আৰু কৰি দিম আকৌ কেলেনো কৰিম হয়। আগতে সেই বাইদেউহঁতৰ ঘৰৰ মানুহবোৰে আহে আৰু খেতিত লাগি মেলি দিয়ে। এইবাৰ আকৌ সেই বেয়া পোৱা পুৰি হলো নহয়, নাহে আৰু এইবাৰ তহঁতিবোৰে গৈ পেলাই সহায় কৰি দিবিগে। হেৰি তোক কথা এটা কওঁ, কি বুলি কয় কঠীয়া পোৱা দিনাখনি যাবি আকৌ দেই, নগলে বেয়া পাম আকৌ। যাম যাম। কি খুৱাবি বা সেইদিনাখনি? ৰাজহাঁহ তাকে খুৱাই দিম আৰু ৰাইজক। হ'ব যাম তেনে ৰাজহাঁহ খাবলৈ। আগতে বুইছনে ৰূপালী, হেৰি আগতে আইতাহঁতৰ লগত একদম হেৰি কি বুলি কয় চবৰ ঘৰতে একদম গাঁৱৰ গোটেই কেইঘৰতে আমি ধান চান হেৰি খেতি কৰি দিওঁগে নহয়, কঠীয়া পাৰি দিওঁগে, ৰুই মেলি দিওঁগে, ধান কাটি মেলি দিওঁগে। সেইবোৰ একদম আমি পাকৈত আছিলো আৰু ৰাতিপুৱাতে পইতা ভাত কেইটামান আৰু সেই জুইত আলু পুৰি থৈ দিওঁ আৰু হেৰি কি বুলি কয় জলকীয়া দি তেনেকে পইতা ভাত চাইতা ভাত খাই মেলি যাওঁ আৰু পইতা ভাত খালে আৰু হেৰি কি বুলি কয় গাও ঠাণ্ডা হয়, তাতে হেৰি কি বুলি কয় দেৰিলৈকে ভোকো নালাগে হয় নাবা। তাৰপিছতে সেই যি ঘৰতে ৰুবলৈ মেলিবলৈ যাম আৰু সেই ঘৰত আৰু সান্দহে গুৰে কলে দিব আৰু খাবলৈ। ৰাতিপুৱা তেনেকে যায়গে আৰু দুপৰীয়াহে খানা হয় আৰু দুপৰীয়া একদম তৰা পাতৰ ভাত দিয়া খাবলৈ, লগতে মাটিমাহৰ দাইল, শ'ল মাছৰ টেঙা, কাঁচকলৰ ভাজি, বেঙেনা পোৰা, দুই এঘৰত সেই ৰাজহাঁহ মাৰে, কুকুৰা মাৰে, হাঁহ মাৰে, একদম কি ভাল লাগে আৰু আইতাহঁতৰ লগত গৈ পেলাই। সঁচাকে বৰ ভাল লগা দিন আছিলে দেই সেইবোৰ। দিদি চামেলি আহিছে, সেই মই তাইক আজি কাম কৰিব মাতিছিলো পাই। ময়ো মাতিব লাগিছিলে, তাই আমাৰ ঘৰতো কাম কেইটামান আছিলে। দিদি পাছফালে আছে নেকি? পাছফালে চোৱা। দিদি কি খবৰ আপোনালোকৰ? ভাল ইয়াতে বহ। আৰে বাবা নবহো নেকি, বহুত কাম কৰিবলগীয়া আছে। কামখিনিকে কৰো দিয়ক। এই ঘৰটো মচিবলৈ আহিছিলো, দেখিছা নে বেৰখন কিমান পাতিছে? তই আকৌ হেৰি দেৰিকে আহিলে, তোক সোনকালেহে মাতিছিলো। এই মিনতি দিদি ঘৰত কাম কৰিছিলো আকৌ, তাৰপিছত তাৰ পৰা বাঢ়ি আহিছো ইয়াত। এইখন বেৰ ফাটিছে ন, এইখন মচিব লাগিব। মচা যদি আজি এইখনকে মচোন। ঠিক আছে বাৰু। মাটি চাটি আনি থৈছে নেকি? ৰঙা মাটি আনি থৈ দিয়া আছে, এইখিনি চাচোন। বাৰু স্বামীজনী কামত ভাল আকৌ দেই। যিটো কাম কৰে একদম ভালকে কৰি থৈ যায় আকৌ। তাৰ মই চিষ্টেম নাই তাই ভাগৰ। সেইবোৰ বাদ দে। কালি ৰাতি যে হয়নৰ ঘৰ বাৰীত কোনোবাই কান্দিছিলে, শুনিছিলি নে বাৰু? কি ক সঁচাকে নেকি? কোনে কান্দিছিলে? নেজানো আৰু পাই। এই মানুহবোৰৰ মুখত শুনিছো, এই বাহনী দৰা যে আছে তাত বোলে বাহনী বুঢ়ী এজনী থাকে, সেইজনীয়ে মাজে মাজে কান্দি থাকে বোলে। সঁচাকে নেকিনো? কালি ৰাতি সেইকাৰণে আমাৰ ঘৰৰ কুকুৰজনী ইমান ৰাউজি হাওকে চিঞৰি আছিলে আকৌ। কুকুৰে সেই কিবা বেয়া বস্তু দেখিলে বোলে আগতীয়াকে গম পাই বুজিছ। তাহাঁতি দেখেও বোলে সেইবোৰ কিবা অদৃশ্য বস্তুবোৰ। শুন বাহনী বুঢ়ী কাহিনীটোনো কিনো আচলতে? কেলে বাহনী দৰাতনো কান্দি থাকেনো? কিবা গম পাও নি? আৰে বাবা দিদি সেইবোৰ কথা নাপাতিব দেই। মোৰ যে ভূতলে বেলেগ ভয় লাগে। তাতে বাহনী দৰা আমাৰ ঘৰৰ ওচৰতে আছে। চামেলি তহঁতি শুন নে কেতিয়াবা কান্দি থকা? কেতিয়াবা এই কান্দে কোনোবাই, আমি সেই মেকুৰীয়ে কান্দিছে বুলিয়ে ভাবি থাকো। এই মেকুৰীয়ে কন্দা নহয় হেৰো, বাহনী বুঢ়ীজনীয়ে কান্দি থাকে। আৰে বাবা কি কৰিছে? সঁচাকে নেকি? মইনো কেলে মিছাকে কম হয়, মই শুনিছো কাৰণেহে কৈছো। আচল ঘটনাটো বোলে বৰ দুখ লগা হেনো। মোক সেই শাহু বুঢ়ীয়ে কৈছিলে আৰু। কচোন ক। আৰে বাবা মোৰ ভয়হে লাগিছে। দিদি ৰ'ব ময়ো গৈছো, কাহিনীটো শুনি লওঁ। তেনে দিদি কওক। কাহিনীটো আমাৰ বুঢ়ীয়ে কোৱা মতে, বুঢ়ীয়ে মানে আমাৰ শাহু বুঢ়ী মতে আৰু সেই 50 বছৰ আগৰ কাহিনী বোলে। গাঁৱত আৰু বোলে মাঘৰ বিহু পাতিছে আৰু তাৰপিছতে ক'ৰবাৰ পৰা বোলে বুঢ়ী মগনীয়া এজনী বোলে নাতিনীয়েকক লৈ পেলাই বোলে হেৰি কি বুলি কয় যাৱত বোলে একদম মাঘ মাহৰ যায় আৰু কেনেকুৱা ঠাণ্ডা যাৱত বোলে কপি বোলে হেৰি ইঘৰ সিঘৰে বোলে মগনীয়া কৰি ফুৰিছে বোলে। তাৰপিছত আৰু বোলে সেই যা লাগিছে কম্বল দে, যা লাগিছে কম্বল দে বোলে। তেনেকে কৈ ঘূৰি ফুৰিছে বোলে। তাৰপিছতে সেই গাঁওবুঢ়া ঘৰত সোমাই লৈ পেলাই হেৰি গাঁওবুঢ়া ঘৰত বোলে দুৱাৰত টকৰিয়াই আছে বোলে। হেৰি বোলে ঘৰত কোন আছ? কম্বল এখন দে, ঠাণ্ডা লাগিছে, যা লাগিছে, হেৰি বোলে কম্বল এখন দে বোলে। গাঁওবুঢ়া ঘৰত মানুহবোৰ নাই, মাঘৰ বিহু ভোজালে গ'ল, অকল পুতেকটো আছিলে বোলে। তাৰপিছতে পুতেকটো ডাঙৰ আৰু পুতেকে কৈছে বোলে হেৰি বোলে কোন ভিখাৰী আহিছে বোলে ৰাতিখন বোলে, নাই বোলে কম্বল নাই বোলে, যা ইয়াৰ পৰা বুলি কৈ পঠিয়াই দিলে বোলে। তাৰপিছতে সেই বুঢ়ীজনীয়ে বোলে সেই নাতিনীয়েকক একদম বুকুতে সাবুতি বোলে সেই বাঁহগছ কেইজোপা বোলে তলতে বোলে শুই আছিলেগে বোলে। তাৰপিছতে তাতে আৰু মৰিয়ে থাকিলে বোলে নাতিনীয়েকক বুকুত লৈ পেলাই বোলে। আৰে বাবা বৰ দুখ লগা কাহিনী দেই। এইটো কথা মই কাৰোবাৰ মুখত শুনা যেন লাগিছে, কোনোবাই কৈছিলে মোক, মইহে বিশ্বাস নকৰো এইবোৰ ভূত প্ৰেতবোৰ। এইটো সঁচা ঘটনা বুজিছ। আৰু সেই বুঢ়ীজনীয়ে বোলে এতিয়াও বোলে কম্বল দে, ঠাণ্ডা লাগিছে, জাৰ লাগিছে সেই বুলি কৈ বোলে হেৰি কান্দি থাকে বোলে।
কেতিয়াবা ঘূৰিও ফুৰে সেই বুঢ়ীজনী বোলে কোনোবা দেখিছে বুলিও কয় আৰে বাবা ভয় লাগিছে দেই এইবোৰ কথা শুনি আয়ো তহঁতি তিনিজনী ইমান ফুচফুচা মানে কি কথা পাতি আছ হয়নে মেনকা নবহুৱা মই তহঁতৰ পৰা হেৰি কি বুলি কয় হাঁহকণী কেইটামান নিবলৈ আহিছিলোঁ সেই মোৰ নাতিনজনী আহিছে বুজিছনে কি বুলি কয় বৰ দুবৰ তাইক কেইটামান বোলো হাঁহকণী খুৱাই পঠিয়াওঁ হাঁহকণী আছিলে দিছোঁ কিহৰ আলোচনা কৰি আছিলি মোক নকলি যে এই বাহনী বুঢ়ীজনীৰ কথা পাতিছিলোঁ সেই বুঢ়ীজনীৰ নাম কেলে ল হয় কোনোবাই সেই বুঢ়ীজনীৰ নাম ল'লে মানে ওলাই আহে বোলে ৰাতি আৰে বাবা মই নাজানো নহয় কৃষ্ণ কৃষ্ণ ল 12টা মানে আছিলে ফুলেছে মই পইচাটো পিছত দি দিম হ'বনে হ'ব আহিছোঁ দে তেনে যা তই বহু কথা পাতিলোঁ মই চাহ বনাওঁগে তহঁতিলে আৰে দিদি মোলৈ চাহ বনাব নালাগে মই আজি ঘৰত নমচোঁ আৰু আপোনালোকক মই ঘৰলৈ যাওঁ কি হ'ল আকৌ এজনী ভয় খালে নেকি চামিলি আৰে বাবা মোৰ ভূতৰ কথা বুলি ক'লে বহুত ভয় লাগে সোনকালে ঘৰলৈ যাওঁগে গধূলি হ'ব এতিয়া নহ'লে আকৌ ঘৰলৈ যাবকে নোৱাৰিম হ'ব তেনে যা পঢ়ি ৰহ আমি দুজনীয়ে চাহ খাওঁ যা লগত গুৱাই ৰখ লৈ আহিবি দেই হ'ব এই মটাটো শুনিছ নাই চামেলিকা এই মটাটো মোৰ পাচাপ কৰিব লাগিছে বল না বাহিৰলৈ লগত বল না আরে বাবা ইমান ৰাতিখন মোক তুলি নাথাকিবি যা নিজে যা অকলে যাব পৰা নাই নি আনকালে অকলে যাওঁচোন যা অকলে যা আরে বাবা তই বুজি পোৱা নাই কেলে সেই বাঢ়নী তলত ভূত আছে বোলো এইবোৰ মিছা কথাটো কোনে কয় বাৰু এইবোৰ কথা আজি দিনত ফুলেশ্বৰী ৰূপহী দিদিহেঁতি কৈ আছিলে দিনত ভূতৰ আলোচনা কৰি থাকিবি ৰাতি ভয় কৰিবি যা নিজে যা দেই অকলে যা মোক তুলি নাথাকিবি কি মতাও এইটো ভয় লাগিছে বুলি ক'লেও লগত গৈ নিদিয়ে বেটা তই বলচোন লগত মামু ইমান টোপনি ধৰিছে নাযাওঁ দেই আৰু মোৰ ভূতলৈ এনেও ভয় লাগে নাযাওঁ দেই ইহঁতক কৈ লাভ নাই অকলে যোৱাই ঠিক আছে আজি অমাৱস্যা তাতে অমাৱস্যাৰ ৰাতিহে যিটিবোৰ বেয়া বস্তুবোৰ ওলাই ঘূৰি ফুৰে প্ৰভু বচাবা আৰু আজি মোক আৰে বাবা অমাৱস্যাৰ ৰাতি ইমান আন্ধাৰ হৈ আছে দূৰত যাব ভয়ে লাগিছে বাপেকে পেডালিতে পাচাপ কৰি দিওঁ আরে বাবা বাহনী ডরালে চকু দিলে বুকুখন কিবা টেপিংকে মাৰি যায় জয় হনুমান চামেলি ভূতে টানিছিল নেকি এতিয়া ধেমালি কৰিব আহিছ হা ৰাতি 11:30 বজাত বাহিৰলৈ অকলে যোৱাজনীহে গম পাই কেনেকুৱা লাগে হ'ব শুই থাক এতিয়া মতাটো কলে যাও ইমান ৰাতি থাকিব লাগিছে বাঁহতলি থাকি থৈ আহোঁগৈ মতাটো অকলে নেচাবি বাঁহতলিলে তাতে ৰাতি 12টা বাজিছে এতিয়া আৰে বাবা মোৰ ভয় নালাগে দেই তইহে এইবোৰ ক'ৰবাত ভূতৰ কাহিনী শুনি আহিবি তাৰপিছত ভয় কৰি থাকিবি এই মতাটোৱে কথা ক'লে নুশুনে দেই একদম যাওঁতে দৰজাখন বন্ধ কৰি থৈ যাবি কেনেবাকে যদি ভূত ভিতৰত সোমাইছে আৰু বাহনী বাৰীখনতে থাকি থৈ আহোঁগৈ আৰে বাবা এতিয়াহে পেটটো মুকলি লাগিছে আরে বাবা কি কোট কি হয় কান্দিছে চামেলিয়ে কোৱা মোৰটো নিজনি ওলাইছে নি আকৌ আরে বাবা মৰিলো ঐ চামেলি সঁচাকে ভূত আছে বুইছ বাঢ়নী তলত কোনোবাই কান্দি আছে বুইছ কি কৈছ সঁচাকে নেকি আরে বাবা সঁচাকে মাইকী মানুহ এজনীয়ে কান্দি থকা শুনিছো আরে বাবা মই তোক কৈছিলো নাই আরে বাবা মোৰ ভয় লাগিছে ভিতৰত মাই নাহিলে হ'ল আৰু কৃষ্ণ তই দুৱাৰ বন্ধ কৰি থৈ গৈছিল নে যাওঁতে ক'তনো দুৱাৰ বন্ধ কৰি থৈ গৈছো খোলাই আছিলে আরে বাবা মৰিলো ভিতৰত সোমাই আহিলে যেন পাইছো তাতে আজি অমাৱস্যা ৰাতি এতিয়া দুৱাৰ বন্ধ কৰিলি নে ভালকে খিৰিকী বন্ধ কৰি থ চব বন্ধ কৰি থৈ আহিছো কাপোৰ চাবলৈ শুই থাক বুইছ লেম্পটো জ্বলি থাকক দে পোহৰ হৈ থাকিব শুই মতাটো কিবা কেঁচা মাছ গোন্ধ পাইছ নে মা মই গোন্ধ পাইছো গোন্ধাইছে চকুটকু মুদি শুই থাক শুই মতাটো পৰ্দাখনৰ ফালে কোনোবা ৰৈ থকা যেন লাগিছে সেইবোৰ একো চাই নাথাকিবি চকুটকু মুদি শুই থাক আরে বাবা লেম্পটো নুমাই থাকিলে দুৱাৰত কোনোবাই টকৰিয়াই আছে লেম্প জ্বলা ভূত চামেলি ক'ত সেইফালে চোৱা চুকত জাৰ লাগিছে কম্বল এখন দে জাৰ লাগিছে কোনটা ক'ত আহিছ কম্বল এখন দে জাৰ লাগিছে মা কম্বলখন দি দিওঁ নেকি জাৰ লাগিছে বুলি কৈছে দেখোন কম্বলখন দিম বাৰু কম্বলখন দিয়াৰ পিছত যাবি কেনে কম্বলখন দিলে মই নিজৰ ঠাইলৈ যামগৈ ক'ৰ পৰা আহিছ তই
বাহনি তৰাৰ পৰা মোৰ সোণ আচোন অলপ বুকুৰ মাজলে অলপ কোলাত তুলি লওঁ ঐ মা মোক ওচৰলৈ মাতিছে মোৰ ল'ৰাক কিয় দিম তোক তই যা ইয়াৰ পৰা তই যা ইয়াৰ পৰা সেই ব্লেংকেটখন লৈ তই যা ইয়াৰ পৰা ঐ মতাটো জৰি গছৰ তলত থকা বাবালে ফোন কৰ ক'ত গ'ল আরে বাবা ওম নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায় ওই মটাটো ফোন কর আকো জলদি বাবালে জয় হনুমান তুমি শীতবিতে মোৰ পৰ্বত কণাৰায়ণ মই কৈছিলো নহয় মটাটোক বাহিৰলৈ নাযাবলৈ বুলি দৰ্জা খুলি খুলি হেল্ল' ৰাম বাবা আহকচোন আমাৰ ঘৰলৈ ইমাৰ্জেঞ্চি কাক মাতিলে এতিয়াই খেদা নহ'লে তহঁতক শেষ কৰি পেলাম কাকো মাতা নাই নাহে কাকো নাই মাতা ঐ মটাটো কি হৈছে এইবোৰ বাবা কেতিয়া আহি পাবহি জানো পাই এইটো ইমান দেৰি কৰিছে কি হৈছে এইবোৰ ভগৱানক মাত কৃষ্ণ শিৱ ভগৱান নিচিনো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা চিঞৰি মাতিলে তোমাক নামাতা দূৰ হৈ পৰা নাজানো তোমাক মিনতি কৰিব আমি অতি সৰু ল'ৰা আছা নেকি প্ৰভু সৰগত তুমি হয় যোন বেলি তৰা নুবুজো তোমাৰ মৰমৰ মাত আমি অতি সৰু ল'ৰা ৰেণিকে সুৰ এতিয়াহে জানো ক'ৰ পৰা অ' মা তোমালোকে প্ৰাৰ্থনা গাইছা নে কবিতা মাতিছা উক্তিত নিস্পৃহ যিটো হেহি ভকতক নমো ব্ৰহ্মাই আদি কৰি জীৱ জত বন্দে মাতৰম প্ৰাৰ্থনা গোৱা দেতা প্ৰাৰ্থনা গোৱা কি সেইবোৰ গাই আছা ভয়তে যিটো ওলাইছে অ' বাবা আহিলে বাবা আমাক বচাওক বেয়া আত্মা অতি বেয়া আত্মাই প্ৰৱেশ কৰিছে মই ঘৰত ভৰি দিয়ে গম পাই গৈছো বাবা আমাক ৰক্ষা কৰক ওম হ্ৰিং ক্ৰিং চামুণ্ডাই নমঃ ওম হ্ৰিং ক্ৰিং ভূত নিপাজাই নমঃ ক'ৰ পৰা আহিছ তই ক নহ'লে তোক শেষ কৰি দিম বাহনি তলাৰ পৰা কি লাগে তোক মোক কম্বল এখন লাগে বহুত জাৰ পৰিছে মোক এই সৰু ল'ৰাটোও লাগে বহুত জাৰ কম্বল লাগে ক'ৰ পৰা আহিছ তই বাহনি তলাৰ পৰা আহিছো তই ইহঁতক কিয় অশান্তি কৰিছ মই চবকে অশান্তি কৰিম অমাৱস্যা ৰাতি মই চবকে অশান্তি কৰিম তোৰ লগত কিয় অন্যায় হৈছিল ক আমাক আমি তোক মুক্তি দিম সেই দিনটো মই এতিয়াও পাহৰিব নোৱাৰো সেইদিনা আছিল মাঘ মাহৰ অমাৱস্যা সকলোৱে মাঘৰ বিহু ফূৰ্তি কৰিছিল ভোজ খাইছিল বহুত জাৰ পৰিছিল সেইদিনা হাৰ কপোৱা জাৰ তাৰপিছত মই আৰু মোৰ নাতিনীজনী বুকুত লৈ এইখন গাঁৱত মই ভিক্ষা খুজিবলৈ আহিছিলো জাৰ লগাৰ কাৰণে এখন কম্বল খুজিছিলো কিন্তু কোনেও নিদিলে মোক আৰু মই মোৰ নাতিনীজনীক বুকুত লৈ সেই বাহনি দৰালে গুচি গলো আৰু তাতে মোৰ বুকুৰ ৰুম দি মোৰ নাতিনীজনীক শুৱাইছিলো ইমানেই হাৰ কপোৱা জাৰ পৰিছিল যে মোৰ গাত কম্বল নোহোৱাৰ বাবে আৰু নাতিনী মই দুইজনী তাতে মৃত্যু সাৱটি ললো সেইটো কথা ব'ল আমি তোক কম্বল দিম আৰু তোৰ নাতিনীজনীকো কম্বল এখন দি থৈ আহিম ক'ত আছে তোৰ নাতিনী ব'ল দেখাই দিবিগৈ আৰে বাবা এইবোৰ কি হৈছে চামেলি তই ল'ৰাটোক লৈ ইয়াতে থাক মই গৈছো বাবাৰ পিছে ওলা তুমি এই মাটিডোখৰ খান্দাচোন ইয়াতে আৰু হেৰি কি বুলি কয় কংকাল ওলাব নহয় ইয়াৰ পৰা কংকালৰ চাৰিওফালে জুই জ্বলাই দিবা হা ঠিক আছে বাবা ওম হ্ৰিং ক্ৰিং ভূত নিপাজাই নমঃ ওম হ্ৰিং ক্ৰিং বাহনি বুঢ়ী নিপাজাই নমঃ ওম স্বাহা অৰে বাবা কংকাল দুটা ওলাইছে সোনকালে কৰা জুইয়ে চাৰিওফালে ঘেৰাই দিয়া এতিয়া ওপৰতে ব্লেংকেট এখন আনি দি দিয়াহি অঁ
ওম হিং ক্রিং ফু ওম ফু ওম স্বাহা ফু ফু স্বাহা ফু বাবা কিবা এটা ওপৰলৈ উৰি গ'ল আজিৰ পৰা তাহাঁতৰ আত্মাই তোমালোকক আমনি নকৰে তাহাঁতৰ আত্মাই মুক্তি পালে ওম হিং ক্ৰিং ফু ধন্যবাদ বাবা ধন্যবাদ বহুত বহুত ধন্যবাদ আপোনালৈ চামেলি ঐ চামেলি আজিৰ পৰা বাহনী বুঢ়ীয়ে আমাক আৰু আমাৰ গাঁৱত কাকো অশান্তি নকৰে বাহনী বুঢ়ীক আমি একদম মুক্তি দি থৈ আহিছো আৰে বাবা বাচিলো দেই ভগৱান পিছে বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন আৰু আজি ভিডিঅ'টো আপোনালোকে ৰাতি চাব দেই তেতিয়াহে আচল মজাটো পাব আৰু ইয়াৰ নেক্সট পাৰ্ট বিচাৰেনে যদি বিচাৰে কমেণ্ট কৰি জনাই দিব নেক্সট পাৰ্টটো চাবলৈ হ'লে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি ল'ব লাগিব দেই লগতে কাষতে থকা বেল আইকনটো টিপি দিব আজিলৈ আহিছোঁ